everyone, আশা কৰো আপোনালোক সবে ঠিকে আছে। I welcome all of you to my channel. আজি এই ভিডিওটোত আমি যেটো টপিক ডিসকাস কৰিম হেতু বিৰাতে ইন্টাৰেষ্টিং। এই টপিকটো হৈছে প্ৰটিনৰ বিষয়ে। যেতিয়া আহাৰ বা নিউট্ৰিশনৰ কথা আহে, প্ৰটিন এই শব্দটো আমি উল্লেখ কৰা শুনিছো, নতুবা আমি নিজে উল্লেখ কৰিছো। গতিকে আহক আজি আমাৰ এই ভিডিওটো ষ্টাৰ্ট কৰো আৰু বুজিবলৈ যত্ন কৰো প্ৰটিননো হয় কি। মোৰ যদি নিউট্ৰিশনৰ বিষয়ে ভিডিওটো চাইছে তেতিয়াহলে আপোনালোকে মোক উল্লেখ কৰা শুনিছে সাকে ম্যাক্ৰোনিউট্ৰিয়েন্টস আৰু মাইক্ৰোনিউট্ৰিয়েন্টসৰ বিষয়ে। মাইক্ৰোনিউট্ৰিয়েন্টস হৈছে যিবিলাক পদাৰ্থ আমাৰ শৰীৰত খুব কম পৰিমাণে লাগে তাক আমি মাইক্ৰোনিউট্ৰিয়েন্টস বোলো, আৰু ম্যাক্ৰোনিউট্ৰিয়েন্টস যোনবিলাক পদাৰ্থ আমাৰ শৰীৰত সৰহ পৰিমাণে লাগে। গতিকে আমি এটা বুজিব পাৰিলো যে প্ৰটিন এটা ম্যাক্ৰোনিউট্ৰিয়েন্ট হয়, মানে প্ৰটিন আমাক সৰহকে লাগে। প্ৰটিন বনে বেলেগ বেলেগ এমাইনো এসিডছৰ পৰা। এতিয়া এমাইনো এসিড বুলি ক'লে আমি কি বুজো? এমাইনো এসিড টোটাল 20টা থাকে। তাৰে ভিতৰতে এসেনশিয়াল, নন এসেনশিয়াল আৰু কন্ডিশনালি এসেনশিয়াল থাকে। আৰু এই এমাইনো এসিডছ বিলাক জয়েন হৈ বনে একোটা protein. Why protein is so important for our body? Our protein ইমান সৰহ পৰিমাণে আমাৰ শৰীৰক কিয় লাগে? Because protein is the only nutrient which is made of nitrogen, carbon, hydrogen and oxygen. আৰু প্ৰটিনত নাইট্ৰজেন থকাৰ বাবে প্ৰটিন এটা ইউনিক ম্যাক্ৰোনিউট্ৰিয়েন্ট হৈ পৰে, যোনটো কাম প্ৰটিনে কৰিব পাৰে আনে কৰিব নোৱাৰে। প্ৰটিনে এতিয়া এনেকুৱা কোনটো কাম কৰিব পাৰে? প্ৰটিনে মাসল ৰিপেয়াৰ কৰিব পাৰে। নাইট্ৰজেনৰ উপস্থিতিয়ে প্ৰটিনক মাসল বিল্ডিং বা মাসল ৰিপেয়াৰত হেল্পফুল কৰি তোলে। আমি যেতিয়া যিকোনো এটা প্ৰকাৰৰ এক্সাৰসাইজ ষ্টাৰ্ট কৰো, let it be strength training or endurance training, আমি আমাৰ মাসলস বিলাক wear and tear কৰো। গতিকে যেতিয়া আমি প্ৰটিন খাওঁ, প্ৰটিনত থকা নাইট্ৰজেনে সেই ড্যামেজ বিলাক ৰিপেয়াৰ কৰে। আৰু নাইট্ৰজেন কোনো বেলেগ ম্যাক্ৰোনিউট্ৰিয়েন্টত নাথাকে। এটা প্ৰশ্ন আহিছে যে প্ৰটিন আমি কি খালে পাওঁ? So there are vegetarian sources and non-vegetarian sources for protein. Chicken, meat, fish, eggs ইত্যাদিকে হৈছে non-vegetarian protein source. And for vegetarian source of protein, we can consume paneer, we can consume legumes, pulses and some vegetables. Protein is made of combination of 20 different amino acids. Now, what are amino acids? Amino acids are organic compounds which consist of nitrogen, oxygen, hydrogen and carbon. Now, the presence of nitrogen in amino acid makes protein a unique nutrient which can actually repair muscles. Now, let us quickly discuss types of protein. We can roughly divide protein into 3 different types: complete protein, incomplete protein and complementary protein. Complete protein বুলি ক'লে আমি কি বুজো? আটাইকেইটা essential amino acids থাকিব, হেয়াই হৈছে complete protein. For example, eggs, fish, meat, এগিটা protein sourceক আমি complete protein source বুলি ক'ব পাৰো, কিয়নো ইয়াতে essential amino acids আটাইকেইটা থাকে। And there are other protein sources which doesn't have all the essential amino acids. For example, দই বা গাখীৰ, ইয়াতে প্ৰত্যেকটা amino acid, প্ৰত্যেকটা essential amino acid present নাথাকে। গতিকে এটুক incomplete protein source বুলি ক'ব পৰা যায়। আৰু complementary protein source বুলি ক'লে আমি কি বুজো? মই এটা এক্সাম্পল দি পেলাই বুজাই দিওঁ, আৰু ইয়াতে এক্সাম্পল হিচাপে মই ভাত আৰু দাইলটো লৈছো complementary protein sourceটো বুজাবলে। ভাতত essential amino acidsৰ ভিতৰত কিছুমান প্ৰেজেন্ট আছে, কিছুমান প্ৰেজেন্ট নাই। For example, ভাতত মিথিঅনাইন নামৰ এমাইনো এসিডটো সৰহ পৰিমাণে প্ৰেজেন্ট আছে। আনহাতে দাইলত লাইসিন নামৰ এসেনশিয়াল এমাইনো এসিডটো প্ৰেজেন্ট আছে। গতিকে দাইল আৰু ভাত যদি আমি মিক্স কৰি খাওঁ, এই দুইটা এসেনশিয়াল এমাইনো এসিডছ আমি ভাল মাত্ৰাত পাব পাৰো। গতিকে এটুক আমি কমপ্লিমেন্টাৰী protein source বুলি ক'ব পাৰো, কেলে কি হিটোৱে হিটোক কমপ্লিমেন্ট কৰে। দাইলত যোনটো নাই হেতু ভাতত আছে, ভাতত যোনটো নাই হেতু দাইলত আছে, হিটোৱে হিটোক কমপ্লিমেন্ট কৰিছে। এতিয়া প্ৰশ্ন আহি পৰিছে যে why protein is so important for our body? Why it is very very essential for us to consume protein? যেতিয়া মই নিউট্ৰিয়েন্টছৰ বিষয়ে কথা পাতিছিলো
তেতিয়া মই আপোনালোকক কৈছিলোঁ যে প্ৰত্যেকটা নিউট্ৰিয়েণ্টছ শৰীৰক এটা এটা পৰিমাণত লাগে, কিছু সংখ্যক পৰিমাণত লাগে। চ' when it comes to প্ৰটিনৰ ৰিকুৱাৰমেণ্টটো বডিত খুবেই বেছি। Like I have already mentioned that protein helps us to repair our muscle. আমি দৈনন্দিন জীৱনত যিও কাম নকৰোঁ বা আমি যদি একো কামো নকৰোঁ তেতিয়াও আমাৰ শৰীৰটোৱে আমাক ডেইলি প্ৰটিন বিচাৰে, কিয়নো শৰীৰত যিকোনো ৰিপেয়াৰ ৱৰ্ক প্ৰটিনৰ দ্বাৰাই হয়। মই অলৰেডি মেনশ্যন কৰিছোঁ প্ৰটিনত নাইট্ৰজেন থকাৰ বাবেই প্ৰটিনে ৰিপেয়াৰ ৱৰ্কত সহায় কৰে। গতিকে আমাৰ শৰীৰটোক ডেইলি ৰিপেয়াৰৰ প্ৰয়োজন, আৰু সেই ডেইলি ৰিপেয়াৰটোৰ কাৰণে ডেইলি প্ৰটিন ইনটেকটো খুবেই প্ৰয়োজনীয়। যদি আমি আমাৰ শৰীৰটোক ছাফিচিয়েণ্ট এমাউণ্ট অফ প্ৰটিন নিদিওঁ, যিমানটো প্ৰটিন আমাৰ শৰীৰটো ৰিপেয়াৰৰ কাৰণে লাগে শৰীৰটোক, তেতিয়া আমাৰ শৰীৰটোৱে ভালদৰে ৰিপেয়াৰ কৰিব নোৱাৰিব। গতিকে ইট বিকামছ ভেৰি ইম্পৰ্টেণ্ট ফৰ অল অফ আছ টু কনজিউম প্ৰটিন এভৰি ডে। I hope you like the video. এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'জ লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ আহিম। Thank you for watching my video. Take care and stay safe. Bye.